আমি সকলোৱে মনৰ ভিতৰত কিবা নহয় কিবা সপোন পুহি ৰাখোঁ। সপোনবোৰ দিঠকত পৰিণত কৰাৰ কথা ভাবিলেই আমাৰ মনত শংকাই বাহ বান্ধে যে ইমানখিনি এচিভ কৰিব পাৰিম জানো, মই ইমানখিনি কেপেবল হয় জানো, আমুকেই নোৱাৰিলে মই কেনেকৈ পাৰিম, ইত্যাদি ইত্যাদি। এই সকলোবোৰ নিজৰ ওপৰত সন্দেহবাদী মনোভাৱ। এনেধৰণৰ ছেল্ফ ডাউট বা আত্মসন্দেহ এক সাংঘাতিক বিষাক্ত আৰু ক্ষতিকাৰক বস্তু। যিমান সোনকালে পাৰে ইয়াৰ পৰা মুক্তি লাভ কৰক। জীৱনত সফল হ'বলৈ বহুখিনি বাধাৰ সন্মুখীন হ'ব লগা হয়, এয়া আমি সকলোৱে জানো। বাধা যিকোনো ধৰণৰ হ'ব পাৰে। পাৰিবাৰিক সমস্যা, আৰ্থিক সমস্যা, মানুহৰ কটু কথা, সদ্ভাৱৰ অভাৱ, প্ৰতিকূল পৰিস্থিতি ইত্যাদি বহু ধৰণৰ বাধাই আমাৰ বাট আগচি ধৰিব পাৰে। এইখিনি কথা আমি সকলোৱে জানো। কিন্তু আমি সতকাই নজনা কথা এটা হ'ল যে আমাৰ সফলতাৰ পথত সকলোতকৈ ডাঙৰ বাধা আমি নিজেই সৃষ্টি কৰোঁ। সেই বাধাটোৰ নামেই হৈছে আত্মসন্দেহ, যাক ইংৰাজীত ছেল্ফ ডাউট বুলি কোৱা হয়। মই কৰিব পাৰিমনে? মই জানো সফল হ'ম? আমুক মোতকৈ বেছি গুণে সক্ষম, সিয়েই নোৱাৰিলে মইনো কেনেকৈ পাৰিম? ইমানবোৰ সমস্যাৰ মাজত মই কেনেকৈ আগুৱাই যাওঁ? এনেধৰণৰ চিন্তা আমাৰ মাজত তেনেই সাধাৰণ। আমি এনেবোৰ চিন্তাক সাধাৰণ চিন্তা বুলি আওকাণ কৰোঁ আৰু এনেবোৰ চিন্তা বাৰম্বাৰ আমাৰ মনলৈ আহি থাকিলেও আমি একো নকৰোঁ। এয়া খুবেই হানিকাৰক। আত্মসন্দেহ তেতিয়াই হয় যেতিয়া আমাৰ আত্মবিশ্বাসৰ অভাৱ হয় বা আমি কৰিবলগীয়া কামবোৰ কৰিবলৈ অক্ষম অনুভৱ কৰোঁ। যিসকল লোকে আত্মসন্দেহত ভোগে তেওঁলোকে অনিশ্চয়তাৰ প্ৰতি ভীতিগ্ৰস্ত হয় বা পৰিকল্পনা অনুসৰি কামবোৰ নহ'ব বুলি চিন্তা কৰে। আত্মসন্দেহত ভোগা লোকসকলে মনত ৰখা উচিত যে অনিশ্চয়তা জীৱনৰ অবিচ্ছেদ্য অংগ। অনিশ্চয়তাৰ প্ৰতি ভয় কৰিলে জীৱনত আগবাঢ়িব নোৱাৰি। এতিয়া শুনক, আত্মসন্দেহ কিয় গঢ় লৈ উঠে? আত্মসন্দেহ গঢ় লৈ উঠাৰ 5টা কাৰণ হ'ল: প্ৰথম, অতীতৰ অভিজ্ঞতা আৰু ভুলবোৰ। আমি যিকোনো পৰিস্থিতিৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ সেয়া নিৰ্ভৰ কৰে আমাৰ অতীতৰ অভিজ্ঞতাৰ ওপৰত। বহু ক্ষেত্ৰত আমি আমাৰ অতীতৰ কিছুমান বেয়া অভিজ্ঞতাৰ ভিত্তিত ভৱিষ্যতৰ কামবোৰ ফলাফল কেনেকুৱা হ'ব সেয়া নিৰূপণ কৰিবলৈ যাওঁ। ইয়াৰ ফলত আমাৰ নিজৰ ওপৰত আত্মবিশ্বাস কমে আৰু মনত সন্দেহে বাহ লয়। অতীতৰ অভিজ্ঞতাবোৰৰ পৰা শিক্ষাহে লাভ কৰিব লাগে যাতে ভৱিষ্যতে একে ভুলৰ পুনৰাবৃত্তি নঘটে। দ্বিতীয় কাৰণটো হ'ল শৈশৱৰ লালন পালন। শিশুৰ প্ৰতি অভিভাৱকৰ আচৰণেও শিশুৰ মনত আত্মসন্দেহৰ বীজ ৰোপণ কৰিব পাৰে। যদি আপোনাৰ শৈশৱকালত আপোনাৰ মা-দেউতা, শিক্ষক বা অন্যান্য ডাঙৰসকলে পৰীক্ষাৰ ফলাফল বা আন সকলো সৰুবৰ কথাতে আপোনাৰ অক্ষমতাৰ কথা সোঁৱৰাই দিছিল আৰু গুৰুতৰভাৱে বিচাৰ কৰিছিল, তেন্তে আপুনি হয়তো ডাঙৰ হোৱালৈ নিজে ক'ব নোৱাৰাকৈয়ে মনৰ ভিতৰত আত্মসন্দেহৰ বোজা লৈ ফুৰিছে। তৃতীয় কাৰণটো হ'ল আনৰ লগত তুলনা। আমাৰ বাবে নিজকে আনৰ লগত তুলনা কৰাটো অস্বাভাৱিক নহয়, কাৰণ আমি প্ৰতিযোগিতাৰ জগতখনত বাস কৰিছোঁ। আমি সহজেই সহকৰ্মীসকলৰ সৈতে বা কেৱল ছ'চিয়েল মিডিয়াৰ জগতখনৰ সৈতে কামৰ প্ৰদৰ্শন তুলনা কৰিব পাৰোঁ। আনৰ জীৱনক ঈৰ্ষা কৰি আমি তেওঁলোকৰ দৰে ভাল কাম কৰা নাই বুলি ভবাটোৱেই আত্মসন্দেহৰ আৰম্ভণি। ই মনৰ মাজত ক'ব নোৱাৰাকৈয়ে গঢ় লৈ উঠে। চতুৰ্থ কাৰণটো হৈছে নতুন প্ৰত্যাহ্বান। যিকোনো নতুন প্ৰত্যাহ্বান যাৰ বিষয়ে আমাৰ অকণো অভিজ্ঞতা নাই, তেনে প্ৰত্যাহ্বানে আমাৰ মনত উৎকণ্ঠা আৰু আত্মসন্দেহৰ সৃষ্টি কৰিব পাৰে। এয়া কৰিব পাৰিম জানো? আগতে কেতিয়াও কৰা নাই। এনেধৰণৰ চিন্তা আমাৰ মনলৈ অহাটো নিতান্তই স্বাভাৱিক। অনিশ্চয়তা আৰু নিৰাপত্তাহীনতাৰ অনুভৱে আপোনাক অস্বস্তিত পেলাব পাৰে। পঞ্চম কাৰণটো হৈছে ব্যৰ্থতাৰ ভয়। বিফলতাৰ ভয় সমগ্ৰ বিশ্বৰ বহু ব্যক্তিয়ে সন্মুখীন হোৱা এটা সাধাৰণ সমস্যা, কিন্তু বেছিভাগ সময়তে ইয়াক উপেক্ষা কৰা হয়। বিফলতাৰ ভয় সামাজিক চাপৰ লগত জড়িত। যেতিয়া আপুনি বিফলতালৈ ভয় কৰে, তেতিয়া আচলতে আপুনি বিফলতাতকৈও বিফল হোৱাৰ ফলত আনৰ দ্বাৰা বিচাৰ হোৱা আৰু মানুহৰ মন্তব্য শুনিব লগা হোৱাটোলৈহে ভয় কৰে। আপুনি নিজকে সুধি চাব, মোৰ ব্যৰ্থতাবোৰৰ কোনেও চাব নোৱাৰিলে আৰু মন্তব্য কৰিব নোৱাৰিলে কি হ'ব? এই প্ৰশ্নৰ উত্তৰত
প্ৰায়ে আপুনি এনেকুৱা এটা উত্তৰ পাব যে আপুনি বিফল হ'বলৈ ভয় নকৰে, কিন্তু আপুনি বিফল হ'লে আনে কি ক'ব আৰু ভাবিব পাৰে তালৈহে ভয় কৰে। এনেধৰণৰ সামাজিক হেঁচাত আমি আগতীয়াকৈ নিশ্চিত হ'ব বিচাৰোঁ যে আমি বিফল নহওঁ। তেনে কৰিবলৈ গৈ আমি নিজকে অতিমাত্ৰা মূল্যায়ন কৰোঁ আৰু ইয়াৰ ফলত আমাৰ নিজৰ সামৰ্থ্যৰ ওপৰত সন্দেহৰ সৃষ্টি হয়। এতিয়া শুনক আত্মসন্দেহৰ পৰা ৰক্ষা পোৱাৰ উপায়সমূহ। মনলৈ যিকোনো ধৰণৰ নেতিবাচক চিন্তা আহিলে ততালিকে সেইবোৰ জোকাৰি পেলাওক। নেতিবাচক চিন্তাৰ চাকনৈয়াত বুৰ নগৈ বৰ্তমান মুহূৰ্তটোৰ প্ৰতি সজাগ হৈ থাকিবলৈ চেষ্টা কৰক আৰু ইতিবাচক দিশবোৰত মনোনিৱেশ কৰক। যদি আপুনি কেতিয়াবা কোনো পৰিস্থিতি বা আৱেগত আবদ্ধ হৈ থকা অনুভৱ কৰে আৰু বাৰে বাৰে চেষ্টা কৰিও তাৰ পৰা ওলাই আহিব নোৱাৰা যেন অনুভৱ কৰে, তেন্তে মাত্ৰ এটা মুহূৰ্ত সময় জিৰণি লওক আৰু আপোনাৰ মনোযোগ সম্পূৰ্ণ বেলেগ কিবা এটালৈ স্থানান্তৰিত কৰক। এনে কৰিলে মনটো পৰিষ্কাৰ হৈ পৰিব আৰু সতেজ দৃষ্টিভংগীৰে কথাবোৰ চাব পাৰিব। আত্মসন্দেহৰ পৰা ৰক্ষা পোৱাৰ সকলোতকৈ কাৰ্যকৰী পন্থা হৈছে মনৰ ভিতৰত আশাবাদী ভাৱধাৰা সৃষ্টি কৰা। আনহাতে আশাবাদী মনোভাৱ বৃদ্ধিৰ সকলোতকৈ সহজ উপায় হৈছে মনৰ ভিতৰত কৃতজ্ঞতাৰ ভাৱ পোষণ কৰা। জীৱনত যিবোৰ বস্তু, যিসকল মানুহ আৰু পৰিস্থিতিৰ প্ৰতি আপুনি কৃতজ্ঞ, তেনেবোৰৰ এখন তালিকা প্ৰস্তুত কৰক। যেতিয়াই নিজৰ সামৰ্থ্যৰ ওপৰত সন্দেহে বাহ লয়, মনটো নিৰাশাৰে ভৰি পৰে, তেতিয়াই সকলোৰে পৰা আঁতৰি আহি কোনো ঠাইত একান্ত মনে বহি সেই তালিকাখনত চকু ফুৰাওক। চাব, মনটো ক্ষণিকতে পাতল পাতল লাগিছে আৰু মনৰ ভিতৰৰ পৰা আত্মসন্দেহ আৰু নিৰাশাও নাইকিয়া হ'বলৈ ধৰিছে। চিন্তাধাৰা ইতিবাচক দিশলৈ স্থানান্তৰিত কৰাৰ ইয়াতকৈ সহজ উপায় আৰু নাই। বন্ধু-বান্ধৱ, পৰিয়ালবৰ্গ আৰু আপোনজনৰ পৰা সহায় বিচাৰিবলৈ ভয় নকৰিব। আনৰ পৰা পৰামৰ্শ আৰু আশ্বাস লোৱাটোৱেও আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে আৰু আমাক অনুপ্ৰাণিত কৰি ৰাখিব পাৰে। আমি আমাৰ সংগী, পৰিয়ালৰ সদস্য, বন্ধু, গুৰু, তত্ত্বাৱধায়ক বা প্ৰশিক্ষকৰ পৰাও অনুপ্ৰেৰণা লাভ কৰিব পাৰোঁ। জীৱনত শত্ৰুৰ অভাৱ নাই। আত্মসন্দেহক প্ৰশ্ৰয় দি নিজৰ মনটোকো নিজৰ শত্ৰু কৰি নুতুলিব। আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ইয়াৰ দ্বাৰা আপোনাৰ অকণমানো সহায় হ'লে মোৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিম।